পৰিৱেশন কৰিবলৈ মাতি নীল আকাশে গীত পৰিৱেশন কৰিলে বিনা পাৰিশ্ৰমিকৰে। তাৰ পাছতো আপোনালোকে তেখেতৰ ষড়যন্ত্ৰ বহুতখিনি লোকচান কৰি পেলাই আজি এই অৱস্থাত আহিব লগা হ'ল। যিহেতু গোটেই বিষয়টো নিষ্পত্তি হ'ল আৰু মীমাংসাৰ এক সূত্ৰ উলিয়াব লগা হ'ল। সেই আপুনি এওঁলোকক কি ক'ব খুজিছে সংগীবৃন্দ সেইটো আপুনি জনাই দিব। যোৱাকালি যি এক পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ বাবে নীল আকাশক সমূহ সংগীবৃন্দলৈ মই ক্ষমা বিচাৰিছোঁ। লগতে যি হোৱা এটা চক্ৰৰ বাবে দুয়োপক্ষৰ মাজত বুজাবুজি হৈছিলে তাৰ বাবে যি ক্ষতিপূৰণ হৈছিলে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু যি ক্ষতিপূৰণৰ হৈছিলে তাৰ বাবদ আমি এটা ক্ষতিপূৰণ কৰিছোঁ আৰু লগতে আয়োজক সমিতিৰ হৈ মই শ্ৰী সাধাৰণ সম্পাদক ৰঙালী বিপদলৈ ক্ষমা বিচাৰিছোঁ। এই বিষয়টো ইয়াতে নিষ্পত্তি হ'ল আৰু কোনো এইটোলৈকে খালি 3 লাখ টকাৰ ক্ষতিপূৰণ দিয়া হৈছে, 2.5 লাখ টকা নগদ, 50,000 টকা অনাদায় আছে। এই 50,000 টকা চেকত